তাইৰ মুখেৰে মাত্ৰ এটাই শব্দ ওলাল, কি? তাই হাতখন মুঠি মাৰি ধৰিলে। তাইৰ চকুৰে যেন লাজমান কাটি কৰি পাৰ ভাঙি চকু পানী ওলাই আহিব। তাই বহু কষ্টেৰে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি চকু পানী নোলোৱাকৈ ৰাখিলে যদিও তাইৰ বুকুখন হাহাকাৰ কৰি উঠিল। জীয়েক প্ৰাপ্তিৰ কথাবোৰে যেন তাইক আজি তাই কেতিয়াও নভবা কথাখিনি ভবাই তুলিলে। জীয়েক প্ৰাপ্তিয়ে চাগে ঠিকেই কৈছে, তাই সঁচাই লাইফত এনজয় কৰিব নজনা এজনী বৰিং মানুহ। প্ৰাপ্তিৰ বয়স 6 বছৰ নহওঁতেই মন্দিৰাৰ স্বামীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। তেতিয়াৰ পৰা ঠিকাভিত্তিক চাকৰিটোৰ পৰা পোৱা একেবাৰে কম দৰমহা কেইটাৰে অকলে অকলে ঘৰ সংসাৰ চলোৱা, প্ৰাপ্তিক ডাঙৰ কৰা আদি কথাবোৰে মন্দিৰাৰ জীৱনত বেছি গুৰুত্ব পাবলৈ আৰু মন্দিৰাৰ ভাল লগা বেয়া লগাবোৰে গুৰুত্ব হেৰুৱাবলৈ ধৰিলে। জীয়েক প্ৰাপ্তিক দেউতাকৰ অভাৱ অনুভৱ নকৰাকৈ সকলো দি ডাঙৰ কৰাৰ চেষ্টাই যে কেতিয়া মাক মন্দিৰাক এজনী লাইফ এনজয় কৰিব নজনা মানুহলৈ ৰূপান্তৰিত কৰিলে মন্দিৰাই গমকে নাপালে। মনত কষ্ট পালে মন্দিৰাৰ গাটো বৰ অৱশ হৈ পৰে। সেই মন্দিৰাই নিজৰ ৰুমলৈ গৈ কিছু সময়ৰ বাবে জিৰণি ল'বৰ বাবে বিচনাত বাগৰ